21 দিনীয়া লকডাউনে বাৰুকৈ জুৰুলা কৰিলে বহু পৰিয়ালক। খাদ্য সংকটত ভোগা এনে বহু পৰিয়ালৰ কাষত উপস্থিত হৈছে বহু হৃদয়বান লোক। এনে পৰিয়ালক সহায়ৰ হাত আগবঢ়াই পৰিচয় দিছে মহানুভৱতা। সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ল'লে কৰোনা ভাইৰাছ। কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে আহ্বান জনোৱা লকডাউনৰ প্ৰতি সঁহাৰি জনালে দেশবাসীয়ে। লকডাউনৰ ফলত ৰাইজৰ মাজত দেখা দিলে খাদ্য সংকটে। দেখা গ'ল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱ। কিন্তু অতি ভাল খবৰ, খাদ্য সংকটত ভোগা এনে পৰিয়ালৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে বহু হৃদয়বান লোকে। এতিয়া যিটো দেশৰ দুৰৱস্থা, সেই দুৰৱস্থাত আমি অকণমান সাহায্য প্ৰদানৰ কাৰণে আজি মৰাণ এই সমষ্টিৰ এইখন গছপুৰীয়া গাঁৱলৈ আহিছোঁ। ইয়াৰ 25 ঘৰ দৰিদ্ৰ পৰিয়ালক আমি আমাৰ ফালৰ পৰা আমি খাদ্য সামগ্ৰী আমি বিতৰণ কৰিছোঁ। ওলাই যাব পৰা নাই, হাজিৰা কৰিব পৰা নাই, তেখেতলোকে ভিতৰতে সোমাই আছে। তেখেতলোকৰ বিহু বুলি কিবা আমি চিৰা এনেকৈ চাউল দাইল এনেকৈ কৰি কিবা এটা